হাই কাবেৰী এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ইউটিউব চেনেলৰ মোৰ প্ৰথমটি ভ্লগ। আশা কৰোঁ আপোনালোকে মোক আগবাঢ়ি যোৱাত সহায় কৰিব। ভিডিঅ'টো আজি ইণ্টাৰেষ্টিং বুলি এইকাৰণে কৈছোঁ যিহেতু আজি মোৰ ফাৰ্ষ্ট ইউটিউব চেনেলৰ ভ্লগ বা ভিডিঅ', সেইকাৰণে এটি বিশেষ কৰিবলৈ বিচাৰিছোঁ। মানে এগৰাকী বিশেষ অতিথি আমাৰ ঘৰলৈ আজি আহিব। তেওঁৰ অহা সুযোগতে মই ভিডিঅ'টো কৰিবলৈ আগবাঢ়ি আহিছোঁ। তেওঁলোক কোন, আচলতে কিয় আমাৰ ঘৰলৈ আহিছে, কি ক'ব তেওঁলোকে, সেয়া জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু সেই বিশেষ আলহীগৰাকী হৈছোঁ সেইটো কথা মোক চিনি পাইছে নাই আপোনালোকে কৈ দিব। কাবেৰীয়ে মাতিলে আৰু মানে আমি আহিছিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ, আৰু তাৰ পৰা সিহঁতৰ ঘৰৰ ওচৰতে যিহেতু আহিলোঁ। এতিয়া মই তাইক ৱাইড এংগলত ভিডিঅ' কৰিবলৈ শিকাই আছোঁ আৰু ঢেৰ কাম বাকী আছে। তাই চেনেলটো ভেৰিফাইড কৰিব লাগিব, এক্সেট্ৰা সেইবিলাক কাইলৈ আকৌ তাই ক্লাছত যেতিয়া যাব তেতিয়া ভালকৈ শিকাই দিম। অ'কে, আজি ভিনদেউ কৈ আছে তাইক যে শিকোৱা নহ'ল নহয়, এবাৰ একে হেৰি কাইলৈ শিকাই দিম দেই বুলি কৈছে। ট্ৰেইনিং যাবই লাগিব। ট্ৰেইনিং আছে নাই, মই শিকাই দিম দেই। এতিয়া চাহ খাওঁ আমি, তাৰপিছত ভাত খাইহে যাম। মানে সেইটো কথা এতিয়া তুমি কৈ দিয়া মোৰ নিচিনা। আৰু এনেকৈ চোন এনেকৈ কৰিবা নহয়, তাৰপিছতে বেগৰ মানুহটো দেখাবলৈ এনেকৈ কৰিবা, হেল্ল' এনেকৈ এইটো। তাৰপিছত আকৌ এনেকৈ নিজক দেখাবা, আকৌ বেগটো দেখাবা, হাতৰ পাকটো চাই লোৱা, এইটো অঁ, আকৌ এইটো আৰু এইটো। অ'কে, আৰু তেওঁলোকৰ লগত এনেকৈ আমি ফটো চটো তুলি অকণমান ৰাখিলোঁ, এনেকৈ কিবা কিবি কৰি। আৰু আজি আহিবলগীয়া আমাৰ বিশেষ অতিথিগৰাকী বৰ্তমান আমাৰ মাজত আহি পাইছেহি আৰু বহুত দেৰি অপেক্ষা অন্তত। সেইগৰাকী হৈছে এইগৰাকী আৰু এইটো বৈষ্ণৱে দেখালোৱে বৈষ্ণৱ। আৰু এয়া চিনি পাইছেতো, এক্সট্ৰা কাগজ চিনাকি কৰি দিব নালাগে আৰু। নিউ ইউটিউবাৰ হৈছে কাবেৰী, আৰু খুব ধুনীয়াকৈ বনাইছে, তাই ভাল লাগিছে কিন্তু দেই, একদম সাহস কৰিছে, সাহসটোৱে সেইটো কথা। এতিয়া বাকীখিনি ধুনীয়াকৈ আৰু বনাই যাব লাগিব, হয় নাই? বনাবা নাই? বনাম। হাই এভৰিৱান, কালি আচলতে ভিডিঅ'টো শেষ কৰিবলৈ নহ'লে, ইমান দেৰি হৈ গ'ল, তাতে পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাবৰ কাৰণে। সুকন্যা বাহঁতি আহিছিলে, তেওঁলোক ঢেকীয়াখোৱা নামঘৰলৈ গৈছিলে, তাতে সোমাই গ'ল। আৰু ইয়াতে যিহেতু ঢেকীয়াখোৱা নামঘৰৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয়, মানে সোমাই ভাত ইয়াতে খাই যাবলৈ গ'লোঁ। ভাতি খাই বৈ কিনি দেৰি গ'লগৈ, আৰু সেইকাৰণে মোৰ ভিডিঅ' কৰাও নহ'ল। লাষ্টত ফটো কেইখন মানে এড কৰি দিম আৰু। ধন্যবাদ।